সো গাইজ গুড মৰ্ণিং। আজি এটা ভ্লগ বনাব ওলালোঁ। ভ্লগটো হ'ল বজাৰ কৰিব যাম আৰু বিশেষ একো কাৰণ নাই। লকডাউনৰ মাজত আৰু কি কৰিম, বজাৰ কৰিব আৰু বজাৰটো দেখাওঁ ধমধমাৰ। কিন্তু গুৱাহাটী নহয় দিয়ক, ধমধমাৰ মানে গাঁৱত আছোঁ মই বৰ্তমান। চ' এতিয়া ধমধমাৰ বজাৰ দেখাব যাম। আৰু যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰি দিবা প্লিজ, আৰু শ্বেয়াৰ কৰি দিবা যদি পাৰা, নোৱাৰিলেও কথাই নাই। ত' ভিডিঅ'টো শেষলৈকে চাই থাকিবা, বহুত ভাল লাগিব আৰু এনজয় কৰিবা। চাওক, এইটো আয়ান মোৰ ভাইটি। তো এই কেৰাম খেলি আছে। এক টাটা বাই বাই দি বজাৰলৈ যাওঁ। টাটা টাটা দি টাটা দিয়া, টাটা দিয়া, টাটা দিয়া। নাই টাটা নিদিয়ে। চ' মই এতিয়া বজাৰৰ পিনে যাওঁ। সি খেলি আছে, বাইদেউ খেলি এনেকৈ ফাৰাৰীটো ওলালোঁ, মানে যোনখন লৈ যাম আজি। তো এখন ওলালোঁ, এখন মোৰ ভাইটিৰ হয়। চ' একো নাই, কিনো আছে অলপ চাই থাকি। ইম্পৰ্টেণ্ট কথা, যদি আপোনালোকৰ বাহিৰত যায় মাস্কখন লাগিব। মই পাহৰি গৈছিলোঁ, চ' এতিয়া পিন্ধি লওঁ। ব'লক এতিয়া বজাৰলৈ যাওঁ। তো গাইজ, আমি এতিয়া যাই আছোঁ বজাৰলৈ। মোৰ ভাইটি আছে লগত, ভাইটিকটো দেখা পাহৰি গৈছিলোঁ। তো এতিয়া বজাৰলৈ যাই আছোঁ। অলপমান মানে ভিউবিলাক চাব আৰু বেয়া নাপাব। যদি ভিডিঅ'টো নতুন আহিছে আপুনি ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি আপোনালোকৰ গাঁৱৰ বজাৰ মানে যোনটো ভাল লাগে ন বজাৰত যায়, সেইটো দেখাই দিছোঁ। চাওক ব'লক, ভিডিঅ'টো মানে যায়ে আছোঁ, আপোনালোক চাই থাকক, এনজয় কৰক। তো গাইজ, চাইকেল চলাই চলাই এতিয়া যাই আছোঁ বজাৰলৈ, গৈয়ে আছোঁ। চ' এতিয়া চাইকেল চলাইছোঁ। হ'ল পেট্ৰল পাম্প পাম আৰু। তো গাইজ, আহি পালোঁ পেট্ৰল পাম্প। তো গাইজ, আহি পালোঁ আমি এতিয়া ঘূৰণীয়া চক বুলি কয় এইখিনি। তো চাব পাৰে, এইখিনি আমাৰ কাষতে এইটো এটা পুখুৰী আছিলে। তো এতিয়া মানে বন্ধ কৰি দিছে, মানে মাটি জাপি দিছে। চ' অলপমান দেখাই দিওঁ ঘূৰণীয়া চক। ঘূৰণীয়া চক বুলি কয়, কাৰণ এইটো ঘূৰাৰ কাৰণে ঘূৰণীয়া চক বুলি কোৱা হয়। চ' আমি ঘূৰণীয়া চক পাৰ হ'লোঁ, ভাইটি যাই আছে দুটামান। আৰু মানে জাগাখিনি মজা লাগে, চাই ল'ব পাৰে ভিউ, লেটছ ভিউ। এই চাই লওক কি মজা জাগা। আৰু এটা এখন স্কুল আছে, লিটিল ফ্লাৱাৰ ধমধমা। জাগাখিনিৰ কাৰণে ধমধমা নাম ন, সেইকাৰণে ধমধমা। আমাৰ আগত এখন আহি আছে গেছৰ গাড়ী। তো লিটিল ফ্লাৱাৰ গেছৰ গাড়ী আহি গ'ল, কিন্তু গেছটো দি নগ'লে বেচেৰা। আৰু আহিব চাগে ৰিটাৰ্ণ, নাজানো। কি মজা জাগা ন, মজা লাগে। কিবা এটা মানে অপি ফিলিং লাগি যায় যে গাঁৱত আহিলে। বহুত চেঞ্জ হৈ গৈছে আগতকৈ গাঁও। এতিয়া যাই আছোঁ ব'লক। তো আহি পালোঁ ধমধমাৰ এখন হজৰত মিলাউদ্দিন খানকাছ মছজিদ। এখন মছজিদ হয়। তো আহি পালোঁ। তো বাছ আহি পালোঁ আমি আৰ্মি কেম্প, মানে ধমধমাৰ এখন আৰ্মি কেম্প আছে। চ' আৰ্মি কেম্পটো আপোনাক দেখাই আছোঁ। ভাইটি আছে লগত। তো মই বোলো আৰ্মি কেম্পখন চাওঁ, দেখাই আছোঁ। এইখনে হ'ল আৰ্মিৰ কেম্পটো। আৰ্মি কেম্প হয় এখন, আৰ্মি কেম্প। চ' এতিয়া আমি যাম আগত, দেখিছে ন, তাতে মামাৰ দোকানখন আছে, তাতে যাম, চাইকেলখন থ'ম আৰু বজাৰ কৰিব যাম। ব'লক, আগতে বৰ্ডাৰটো পাৰ হ'ব লাগিব। আগত এখন বৰ্ডাৰ আছে, ব'লক বৰ্ডাৰটো পাৰ হৈ লওক। তো গাইজ, আহি পালোঁ। আমি এইবাগেৰে আহিছিলোঁ, এই আৰ্মি কেম্পটো আহিছিলোঁ, এই আৰ্মি কেম্পটো দেখাইছোঁ। তো আহি পালোঁ আমি। এতিয়া চাইকেলবিলাক ড্ৰপ কৰিলোঁ। তো এইখন হ'ল মামাৰ দোকান, আগৰখন মামাৰ দোকান, তাতে যাম। অলপমান ৰেষ্ট লৈ পেলাই বজাৰ কৰিব যাম, চাই থাকিব। ব'লক দোকানৰ ভিতৰলৈ যাওঁ। তো আহি পালোঁ মামাৰ দোকানখন ফাইনেলি। মামাৰ দোকানখন বিশেষ দোকান মানে মছলা, অকল অনলি মছলাৰ দোকান হয়। তো আপোনালোকে আহিব পাৰে দোকানখনলৈ। আৰু যদিহে মোৰ চেনেলৰ থ্ৰুদি যদি আপোনালোকে আহা তেতিয়াহ'লে খুচুৰাত আপোনাক 10% দিয়া হ'ব, আৰু পাইকাৰী ল'লে 20% ডিছকাউণ্ট দিয়া হ'ব। চ' তোমালোকে যোনে ভিডিঅ'টো চাই শ্বপিং কৰিব বহুত ভাল।
আৰু মই কৈছোঁ নে চবতকৈ কম দামত বস্তু দিয়া হয় আৰু ডিছকাউণ্টো বহুত দিয়া হয়। চ' আহিবা। তো গাইজ আমি এতিয়া বজাৰ কৰিলোঁ। মই বজাৰ কৰিব দেখা মানে পাহৰি গ'লোঁ ভিডিঅ'টো বনাম। চ' বজাৰ এইখিনি কৰিলোঁ, এইখিনি বজাৰ কৰিলোঁ। চ' এতিয়া আলু পিঁয়াজ আৰু আদা অলপ কিনিব আছে, সেইখিনি দেখাই আছোঁ। আৰু কিবা পাণ তামোল বোলে লাগে, ত' মই দেখাই আছোঁ, চাই লওক। নাই আছে। তো ভাইটিয়ে এতিয়া আলু বাচি আছে, অলপমান দেখাই আছোঁ পৰিৱেশটো। চ' ইয়াতে মানে বেছি মানুহ নাই, চ' লকডাউনৰ কাৰণে সেইকাৰণে পাতলা পাতলা দোকান হৈ আছে। আৰু ময়ো অলপ পিঁয়াজ বাচি দিওঁ। ত' পিঁয়াজ বাচা নাই, চব চাফাই পিঁয়াজ আছে, এনেই আৰু দিলোঁ আৰু। ভাল লাগে এনেকুৱা বজাৰ কৰি মাজে মাজে। আপোনালোকেও কৰিব কেতিয়াবা ঘৰৰ পৰা এনেকুৱা বজাৰ। এতিয়া এইভাগে আদা একপোৱা দি দিব, নে কিমান? দিয়া দিয়া, পাণ তামোল দিয়া। আমটোতো বেয়া বুলি কৈছিলোঁ, চব্জিটো আম বোলে বেয়া, বৈৰাম বাছি। কোনে কৈছে? 40 টকা দিছিলোঁ মই। হাঁহ আছে ঘৰত দিনৰ পৰি পেলাই। 50 টকা ন? 50 টকাৰ পাণ তামোল দি দিয়া। পাণকেইটা হেৰি হৈ গৈছিল, বেয়া হৈ গৈছিল। চব্জি বজাৰ গোটেই আৰু চগাই চব্জি বজাৰ গোটেই হৈ গ'ল। এয়া চব্জি বজাৰ বহুত হৈ গ'ল, দাঙিব পৰা নাই। এতিয়া গেলামাল অলপ কিবা কিবি আছে, সেইখিনি লৈ পেলাই আৰু ঘৰৰ ফালে যাত্ৰা আৰম্ভ কৰোঁ। অলপ চাই থাকিব ভিডিঅ'টো। ত' এতিয়া আমি যাই আছোঁ গেলামাল বজাৰ কৰিব। এখন হ'ল গেলামালৰ টোটেল লিষ্ট, উল্টা হ'ল নি? চাই উল্টা হৈছে। এইটো গেলামাল কৰিব যাই আছোঁ, অলপ গেলামালটো চাওঁ। আমি ভিতৰত ভিডিঅ' নবনালোঁ দোকানটোত, কাৰণ বেয়া লাগে, এনেকৈ বহুত ভিৰো আছে। ভিডিঅ' বনাওঁ কি বুলি বা ভাবিব, সেই নবনালোঁ আৰু বেয়া। গাইছ ৰ'ব ভাগাৰ লাগিছে, মাস্কখন খুলি লওঁ। ত' তাতে বজাৰ কৰিলোঁ, বজাৰ কৰি আহিলোঁ। আৰু বজাৰ চাওক না, এনেকৈ আনিছোঁ বজাৰ চাওক। ভাইটিয়ে এখন চাইকেল চলাব নোৱাৰে, কাৰণ বহুত মানে ওজন হৈছে ন পিছফালে। সেইকাৰণে মই এখন চলাই আহিলোঁ, ভাইটিয়ে এখন চলাই আহিলে। মানে সেইকাৰণে ৰাস্তাটো ভ্লগ বনাব নোৱাৰিলোঁ। আৰু বজাৰ সোনকালে মানে কামখিনি খতম কৰিলোঁ বজাৰ কৰা মানে, কাৰণ যদি কৰোণা কাল চলি আছে, সেইকাৰণে অলপমান সোনকালে খতম কৰিলোঁ। ৰাস্তা ঘাটে বেছি ভ্লগ মানে এনেকুৱা বনোৱা নাই, মাজে মাজে বনালোঁ। চ' এতিয়া আমি ৰখি আছোঁ ঘূৰণীয়া চক বুলি যে কৈছিলোঁ, কিমান ডাঙৰ গছ, মজা চক, কিমান ধুনীয়া মানে। চব নাই, এই ছায়া পৰিলে, ৰ'দটো কমি গ'ল, ধুনীয়া লাগি আছে। ত' আমি ইবাগৰ পৰা আহিলোঁ, এই বাইকখন য'ৰ পৰা আহি আছে ইবাগৰ পৰা আমি আহিলোঁ। এইবাৰ আমি যাম ইবাগে যাম। ত' ৰাস্তাত অলপ ভ্লগ বনোৱাৰ চেষ্টা কৰিম। ৰাস্তাত অলপ ভ্লগ বনোৱাৰ চেষ্টা কৰিম। চাওক না বাইদেউটো কেনেকৈ চাই যাই আছে, আজি কিবা কৰি আছে। এনেকুৱা হয় আৰু ভ্লগ বনালে চবৰে হয়, বহুতে চাই যাই থাকে, উপায় নাই আৰু কি, বনাই আছোঁ ন। চ' এতিয়া মই এখন চাইকেল যাম, আৰু ভাইটিয়ে যাব এখন চাইকেল চলাই। চ' যাওক। আৰু যদি ভিডিঅ'টো ভাল লাগিছে হা, ভাল লাগে, প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক প্লিজ কৰিব। ত' এতিয়া আৰু ৰাস্তাত যাই আপোনালোক দেখাই আছোঁ বলক। ত' গাইছ আৰু এটা পেট্ৰল পাম্প পালোঁ। এইটো মানে প্ৰথমতকৈ আগত এইটো পেট্ৰল পাম্প বনাইছিলে। ত' নেক্সটবাৰ দিছে আমাৰতো পাম্পহে থাকে, পেট্ৰলটো নালাগে ন, সেইকাৰণে নাযাওঁ আৰু। বাই বাই পেট্ৰল পাম্প, কেতিয়াবা বাইক লৈ আনিলে সোমাম দে। আগত আৰু এটা দেখাইছোঁৱে প্ৰথমতে, সেইটো নেদেখাওঁ আৰু বলক এতিয়া যাই থাকোঁ। মানে গাঁৱৰ পৰিৱেশটো ভাল লাগে, গাঁৱত এনেকৈ চাইকেল মাৰি। এতিয়া আৰু লকডাউন মানে ষ্টাৰ্ট হ'ব বেছি সময়, মানে আমাৰ গুৱাহাটীত দিছে নহয় 11টা বজাত বন্ধ নহয়। ইয়াতে বন্ধ হ'লে 2টা বজাত বোলে বন্ধ হয়। চ' অলপ দেখাইছোঁ, পিছফালে গাড়ী আহিছে, মই এতিয়া ভ্লগ শ্বুট নকৰোঁ, ঠিক আছে। ত' আমি আহি এতিয়া ভেলামাৰি চক পালোঁ। এই চকটোৰ নাম হ'ল ভেলামাৰি গাঁও চক। এইটো ভেলামাৰি চক পাৰ হ'লোঁ। এতিয়া যাই আছোঁ, গাড়ী আহি থাকে ন, দিগদাৰ হয়। পিছফালে আৰু মানে ৰাইডত অহা যেন লাগি আছে। পিছফালে এনেকৈ ৰাইডাৰসকলে বস্তু বান্ধি আহে, ছেম সেনেকৈ বান্ধিছোঁ, খালি ক'লা বেগ হ'ব লাগে, বেগটো অলপ বেলেগ হ'ল। ত' এতিয়া যাই আছোঁ, ভাইটি আছে পিছফালে। ৰ'দো বহুত ৰ'দ দিছে, কিন্তু মজা লাগিছে দেই। ৰ'দৰ মানে যোনটো তাপ সেইটো গাত লগা নাই, বতাহ লাগি আছে ন, চাইকেল চলাই আছোঁ। চ'
যাই পালোঁৱে আৰু বেছি দূৰ নাই, অলপমান দূৰ আছে, অলপ চাই থাকক। তো এতিয়া আমি পালোঁৱে আৰু পালোঁৱে আৰু ৰাস দেখিছে নে নাই? কি মজা, ঘৰৰ কাষে কাষে পুখুৰী, কি ক'ম আৰু এই আৰু গাঁৱৰ মানুহগিলাৰে জীৱন আৰু। চাইকেল চলাই আছোঁ কাৰণে ইমান এটা মানে ফ'কাছটো মাজে মাজে মানে ছাইড হৈ যাই আছে, তো ইগন'ৰ কৰিব। তো মেকুৰী আগত এটা, আৰে মেকুৰী মাৰিব তো কোনোবাই, ভয় কৰিছে। তো আমি আহি পালোঁ এইটো টেম্পু গাঁৱৰ ট্ৰিপ। আহি পালোঁ আমি ঘৰ। তো এনেকৈ আমি আহি পালোঁ ঘৰ। তো যদি এই ভিডিঅ'টো মানে বেছি ডাঙৰ কৰা নাই, সৰু ভিডিঅ' বনালোঁ, এনে জাষ্ট বনালোঁ ভ্লগটো। তো যদি ভ্লগটো ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা এণ্ড শ্বেয়াৰ কমেণ্ট কৰিবা হা, প্লিজ কৈছোঁ প্লিজ। তো বাই বাই।